আসসালামু আলাইকুম বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নবোৰ মুছলমান ভাইসকলৰ বাবে অতি প্ৰয়োজনীয়, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, নবী বা ৰাছুলসকলৰ উদ্দেশ্য কি আছিল? বন্ধুসকল, আপোনালোকে যদি এই প্ৰশ্নৰ উত্তৰ জানে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ উত্তৰখন লিখিব, আৰু যদি বন্ধুসকল উত্তৰ নাজানে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। উত্তৰ আল্লাহৰ বাণী প্ৰচাৰ কৰা। ২ নম্বৰ প্ৰশ্ন, প্ৰথম ও শেষ নবীৰ নাম কি? উত্তৰ প্ৰথম নবীৰ নাম হজৰত আদম আলাইহিছ সালাম আৰু শেষ নবীৰ নাম হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ৩ নম্বৰ প্ৰশ্ন, কোনজন নবীৰ পিতামাতা নাছিল? উত্তৰ হজৰত আদম আলাইহিছ সালামৰ পিতামাতা নাছিল। ৪ নম্বৰ প্ৰশ্ন, কোনজনী মহিলা আদিমাতা আছিল? উত্তৰ হজৰত মা হাৱা ৰাদিয়াল্লাহু আনহা। ৫ নম্বৰ প্ৰশ্ন, আদম আলাইহিছ সালামৰ উপাধি কি? উত্তৰ আদম ছাফিউল্লাহ। ৬ নম্বৰ প্ৰশ্ন, খলিউল্লাহ কোন নবীৰ উপাধি? উত্তৰ হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ। ৭ নম্বৰ প্ৰশ্ন, হাবিবুল্লাহ কোন নবীক কোৱা হয়? উত্তৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক। ৮ নম্বৰ প্ৰশ্ন, কোনজন নবীক অগ্নিৰ মাজত নিক্ষেপ কৰা হৈছিল? উত্তৰ হজৰত ইব্ৰাহিম আলাইহিছ সালামক। ৯ নম্বৰ প্ৰশ্ন, কোনজন নবী পিতা নোহোৱাকৈ জন্ম হৈছিল? উত্তৰ হজৰত ঈসা আলাইহিছ সালাম। ১০ নম্বৰ প্ৰশ্ন, কোনজন নবীয়ে সকলো প্ৰাণীৰ কথা বুজি পাইছিল? উত্তৰ হজৰত সুলাইমান আলাইহিছ সালাম। ১১ নম্বৰ প্ৰশ্ন, আল আমিন কোন নবীৰ উপাধি? যদি বন্ধুসকল এই প্ৰশ্নৰ উত্তৰ আপুনি জানে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ লিখিব, আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে পাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল বটনটো বজাই দিব। ধন্যবাদ। ইলাহা ইল্লাল্লাহু ইয়া আল্লাহু লা ইলাহা